গুড মৰ্নিং ফ্ৰেণ্ডছ, ৱেলকাম বেক টু আৱাৰ চেনেল। মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক বহুত বহুত ৱেলকাম। হাই কৈ দিয়াচোন, চুমাটো দি দিয়া। তোমাৰ নামটো কৈ দিয়া। তেতিয়াহ'লে ভিডিঅ'টো চাই থাকিব লাষ্টলৈকে। মই এইফালে বেড কভাৰটো চেঞ্জ কৰি দিছোঁ আৰু বেলেগ এখন বেড কভাৰ পাই দিছোঁ, এখন ধুব লাগিব যিহেতু। গা পা ধুই হৈ গ'ল, এতিয়া ভণ্টিহঁতৰ ঘৰলৈ যাম, সেইকাৰণে জল্দি জল্দি ওলাই লওঁ। তাৰপিছত একেবাৰে ওলাই মেলি দেখা হৈ আছে। এতিয়া ওলাই ল'লোঁ পটককৈ যাবলৈ কাৰণে, ছোৱালীকো উলিয়াই ল'লোঁ। এয়া আমি যাবলৈ ওলাই গ'লোঁ। পে ঘৰলৈ যাওঁ বুলি কৈ দিয়াচোন। ঘৰলৈ যাম। এইফালে ভণ্টি আমি চবে কথা পাতি পাতি গৈ আছিলোঁ আৰু ইমান লৰিছে অট'টো, মানে তাকে কৈ কৈ হাঁহি আছিলোঁ। সেইকাৰণে তাত ভইচ অভাৰটো দি পাই গ'লোঁ ভণ্টিহঁতৰ ঘৰ। আৰু ছোৱালী আৰু ভণ্টি গৈছে ৰেল চাবলৈ, মানে ৰেল ষ্টেচনৰ ওচৰতে ৰেল চাই তাকাই বহি আছোঁ। কিনো কৰিম আৰু, ভণ্টি ইফালে গৈছে আৰু ছোৱালীয়ে ইয়াত খেলি খেলি কৰি আছে। দেহা খেলো খেলো কৰিছে। তাই ঘৰত ভাল লাগিছে, ই ঘৰত ভাল লাগিছে। আমি অকণমান ওলাই আহিছোঁ, ছোৱালী মই। এয়া ভণ্টিহঁতৰ গোসাঁই ঘৰ আৰু এফালে হৈছে ৰেল ৰাস্তা। এইফালে ছোৱালী ধৰি নধৰ, এৰি দিয়া, তাই নিজে নিজে খেলে। ছোৱালী খেলো খেলো কৰি আছে। চোতালটো ডাঙৰ এটা খেলি খুব ভাল পাইছে আৰু এক জেগাত নাথাকেই, লাঠি বাঢ়ি লৈ নাম নাচিব লাগে। এইটো বজাই থাকিব পাব লাগিছিলে। মই নাঙলি কৰাতে মই ভাত খাই আছিলোঁ, ভাত চাত খাই আহিলোঁ। এতিয়া ওলাই ৰেল চাবলৈ। কি চাম দেহা, কি চাম? ঝক 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 ঝক। এইফাল দি চাম, দেখিছে ৰেল আছে। ৰেল চাইছোঁ ন, আমি ৰেল চাইছোঁ। ইয়াত সৰু কলিজা শুই আছে। এতিয়া আমি ঘৰলৈ যাওঁ, ভাত পানী খোৱা আৰু মা আগত যাব। ই আহিব মানে থৈ আহিবলৈ কাৰণে। মই আকৌ ঘৰলৈ যাম, কেক এটা বনাব লাগিব, অৰ্ডাৰ এটা আছে। সেইকাৰণে সিহঁতক বাই বাই কৈ দিম ইয়াত এতিয়া। তাৰপিছত মই যাম ন দেহা, তুমি আৰু এটা পাপাৰ লগত যাবা দেই। চবে উঠি আছে, ট্ৰেক্টৰ চলি আছে ন। ছোৱালী মাক পঠিয়াই যেতিয়া গৈ আছিলে, তেতিয়া মনে মনে ভিডিঅ' কৰি থৈ দিছিলোঁ অকণমান। ছোৱালীয়ে চালে মোক আকৌ লাগি ধৰিব বুলি। মাহঁতক দি পঠিয়াই দিলোঁ। ছোৱালী কেতিয়া আহিছে মোক নিবলৈ কাৰণে। মই ওলাই গৈ আছোঁ ভণ্টিহঁতৰ ঘৰটোৰ পৰা অকণমান দূৰ গ'লেই নদী পাৰ হ'ব লাগিব। এতিয়া একেবাৰে ঘৰত গৈ দেখা হৈ আছে। ঘৰত গৈ আকৌ কেক বনাব লাগিব। সদায় সদায় ঘৰলৈ যোৱা কাৰণহে মোৰ এইটো, যে কেতিয়া কেকৰ অৰ্ডাৰ আহি যায়, কেতিয়াবা মায়ে ফোন কৰি মাতে, ওচৰত কাৰণে যাব পাৰোঁ। সেইটো কাৰণে যাওঁ আৰু মাৰো অকণমান সহায় হওক বুলি। এতিয়া যাই থাকোঁ আৰু ঘৰত আহি পাই কাপোৰ চাপোৰ সলাই ল'লোঁ। এতিয়া জল্দি জল্দি কেকটো বনাই লওঁ। মোৰ কেকটো বনাই হৈ গ'ল, মই আইচিঙত সোমোৱাই দিলোঁ। আৰু কেকটো কেনেকুৱা হৈছে কমেণ্ট কৰি জনাব। হৈ ওলাই গ'লোঁ এতিয়া ঘৰলৈ যাবলৈ কাৰণে। ব'লা জল্দি জল্দি। এয়া আমাৰ গাঁৱৰ ৰাস্তা। আমি অহা অকণমান টাইম হ'ল। ছোৱালীয়ে আমনি কৰি আছিলে, তাইক অকণমান ফুচুলাই ল'লোঁ। তাৰপিছত এতিয়া তাই মোবাইল চাই আছে আৰু সেইফালে ভাত বনোৱা হৈ আছে। সেইফালে আইতা কি কৰিছে চাওঁ। এয়া হৈছে কেটলি মুখত দিয়া পিঠা, কিন্তু মাৰ ষ্টাইলটো হৈছে কুকাৰত মুখত দিয়া পিঠা। মানে কুকাৰতে বনায়, ইজি হয় বনাওঁতে। আৰু এই পিঠাগুড়িখিনিত মায়ে নাৰিকল চেনি দি সানি লৈছে ভাতৰ চাউল। তাৰপিছত এটা এটাকৈ গ্লাছত সুমুৱাই লৈ এটা এটা কুকাৰৰ মুখত দি দিব আৰু হৈ যাব জল্দি জল্দি। এই ষ্টাইলটো বহুত ধুনীয়া, মানে বেছি টাইম নালাগে। এই গিলাচত পিঠাগুড়িখিনি সোমাওঁতে অকণমান তেল দি লৈছিলে আৰু ধুনীয়াকৈ ওলাই যায় তেল দি ল'লে। এইফালে আমাৰ ৰাতিৰ আঞ্জা ৰেডি হৈ আছে। ইয়াৰ ৰাতিৰ ভাত খোৱা হৈছে।
জলদি জলদি ভাতকেইটা খাই লওঁ, তাৰপিছত ভিডিঅ'টো এণ্ড কৰিম। আজি বহুত ডাঙৰ হৈ গৈছে ভিডিঅ'টো। ভাত খাই হৈ গ'ল, এতিয়া আহিলোঁ শুবলৈ, কাৰণ ৰাতি হৈছে, শুবতো লাগিবই। এয়া ছোৱালী শুই আছে, এফালে মোবাইল চাই আছে। তেতিয়াহ'লে আজি ভিডিঅ'টো ইমানতেই। ভিডিঅ'টো চাই কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব। প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আপোনালোকৰ এটা ছাবস্ক্ৰাইবে মোৰ বহুত আগুৱাই নিব, আৰু আপোনালোকে ছাপোৰ্ট কৰিব, মই যাতে আগবাঢ়ি যাব পাৰিম। দেখা হৈ আছে নেক্সট এটা ভিডিঅ'ত। তেতিয়ালৈকে বাই, ভালে থাকক, সুস্থ থাকক।